আপোনালোক সকলোকে পুনৰবাৰ তিনিকা টিংখঙৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ? সকলোৱে আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ভালে থকা আশীৰ্বাদত আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে সকলোকে বহুত ধন্যবাদ, কাৰণ ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে বহুতখিনি মৰম চেনেহ দিছে। এনেকৈ আগলৈ ভিডিঅ'বিলাকত মৰম চেনেহ দি যাব বুলি আশা কৰিছোঁ। আজি এই ভিডিঅ'ত বিশেষ একো নাই, এটা নতুন ফোন আনিছিলোঁ, তো ভাবিলোঁ আপোনালোকেও দেখাওঁ। অলপচোন কি ফোন আনিছোঁ আপোনালোকৰ লগতে চাওঁ। এইটো আছে ফোনটো ভিভ' V25, যাৰ দাম হৈছে 29,000। তো 8GB ৰেম হয়, 128GB মেমৰি কাৰ্ড হয়। তো খোলোঁ এতিয়া, চাওক আপোনালোকেও। যিহেতু এইটো মোৰ ছেকেণ্ডটো ব্লগ ভিডিঅ' হয়, তো কেনেকুৱা হৈছে নাজানো, সিমান ভালো হোৱা নাই। তো আগলৈ ভাল কৰিব চেষ্টা কৰিম, আপোনালোকে যদি মৰম চেনেহ সদায় দি থাকে, আৰু ভুলবিলাক আপোনালোকে দেখাই দিব বুলি আশা কৰিলোঁ। তো ফোনটো দেখিছে আপোনালোকে, দেখিলেই সম্পূৰ্ণ আইফোনৰ দৰে কপি কৰিছে। তো কেমেৰা, ছাইড, এভৰিথিং আইফোনৰ দৰে কপি কৰিলে। তো ভিতৰত এইবিলাক কিবাকিবি দিছে আৰু চাৰ্জাৰ দিছে, ইমানেই। আৰু লগত এটা পিন দিছে, বছ ইমানেই দিছে আৰু। তো ফোনটো অন কৰিলোঁ, এতিয়া চিমখন লগাই লওঁ। চিমো এখনেই লগাব পৰা দিছে, মুঠতে সম্পূৰ্ণ আইফোন দৰে কপি কৰিলে। মানে আইফোনতো যেনেদৰে এখন চিম লগাব পাৰি, ইয়াতো এখন চিমেই, গোটেইটো আইফোনে কৰি পেলাইছে আৰু। তো চিম লগাই হৈ গ'ল। এতিয়া বাকী ছেটিংছবিলাক মিলাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ কেমেৰা কোৱালিটি। তো বেক কেমেৰাটো অন কৰিছোঁ, চাওক একদম সুন্দৰ এটা পৰিৱেশত পথাৰৰ মাজত আনবক্সিং কৰিছিলোঁ ফোনটো। কেমেৰা কোৱালিটিটো ঠিকে আছে, বহুত সুন্দৰকৈ আহিছে। তো এতিয়া জুম কৰি চাওঁ, জুম কৰি চালেনো ফাটে নে নাফাটে বস্তুবিলাক চাওঁ কিমান দূৰ জুম আহে। তো ঠিকে আহিছে, ইমান বেয়াও অহা নাই। দেখিছে আৰু আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাব নিশ্চয়।